Okay, hello friends, welcome back to my YouTube channel Subhajiti Vlog. আজি সপ্তমী পূজা, আজি প্ৰথম পূজা, চ' সকলোকে শুভেচ্ছা থাকিল দুৰ্গা পূজা। আৰু আমি এতিয়া আহিছিলোঁ মানে মামাহঁতৰ ঘৰত, আৰু মোৰ লগত ইফালে আহিছে সপ্তাহ আহিছে আছে মুৰ্গী আছে। এতিয়া চৰিয়াত ধুই লওঁ, তাৰপিছত ইয়াতে ভাত খাম। ভাত খাই উঠি আকৌ ঘৰত যাম, মানে ইয়াতে থকা প্লেনিং নাই, ঘৰতে যাম। চ' welcome. Okay, আজি হ'ল অষ্টমী, তো অষ্টমী চবকে শুভকামনা থাকিল। আমাৰ গাঁৱত এনে অলপ পূজা চালোঁ, চাই পেলাই এতিয়া অলপ পুৰৰ ফালে পূজা চাবলৈ যাম। অ'কে, এতিয়া গধূলি হ'ল, ম'ম' খাব আহিছোঁ বঢ়িয়াকৈ। এইফালে আমাৰ ৰূপেশ্বৰ দা আছে। কি পাম দাদা ইয়াত? ইয়াতে চব পাবা, ৰোল, ম'ম', চিলি চিকেন, চিকেন ড্ৰাই ফ্ৰাই, হাঁহ পাবা। অৰ্ডাৰ হাঁহটো অৰ্ডাৰ অনুযায়ী চবেই পাব, এভেইলেবল। আৰু ডেক'ৰেশ্যনটো চাই লওক, কি এই ভিউটো বঢ়িয়া আহিছে বে। বঢ়িয়া পেণ্ডেল চেণ্ডেল দি বঢ়িয়াকৈ লৈ গৈছে। চালিয়া চুপ, ম'ম' আছে, চুপ বাকী আছে। পাংখা একদম বেলেগ পাংখা কিন্তু দেই, এনেকুৱা মই পাইছিলোঁ ডেকাথলনত। অ'কে, আমি আহিছিলোঁ হৰে কৃষ্ণ মন্দিৰ। হৰে কৃষ্ণ মন্দিৰত বঢ়িয়া লাগিছে আহি পেলাই। বাহিৰত তেনেকুৱা বঢ়িয়া ঘাঁহ চাহ আছে, বঢ়িয়া। ইফালে আছে মাৰ তাতে মাৰ খুৰক। এতিয়া অলপ দেৰি চাম, এই যিটো ফুটটো দিয়ে, এই ফুটটো হৈছে আপোনাৰ কৃষ্ণ, মানে ইহঁতৰ মতে, মানে কি হৰে কৃষ্ণ মন্দিৰৰ মতে মোক কৈছে যে এই ফুটটো হৈছে কৃষ্ণৰ দুটা চৰণ দুটা, ইহঁত দুটা দিয়ে। আৰু এইটো বলটো আছে, এইটো তুলসী বুলি কৈছে। ত' এইটো নজনা কথা এটা জানিলোঁ। আপোনালোকৰ যদি হৰে কৃষ্ণ মন্দিৰ আহিব বিচাৰে, GNRC ওচৰতে আছে, আহিব পাৰে। বঢ়িয়াকৈ হৰে কৃষ্ণ মন্দিৰৰ এক চক্কৰ লগাই দিলোঁ। ইফালে আমাৰ আছে কুলদীপ, ইফালে আছে দীপাংকৰ দা, ফোনত ব্যস্ত হৈ আছে। তো বেয়া লাগে নাই, উঠি পেলাই দেখাইছোঁ। বঢ়িয়া জেগা, বঢ়িয়াকৈ অলপ বহি লওঁ।
এ আইসক্রিম লাগবো আইসক্রিম কপচি মাখা মালটো কপা বাদ দিয়া আইসক্রিম লাগবো আইসক্রিম এটা লাগছে ঝুলা মাকতি মহা ক'ত গেল নো চুইচ আছে না টিপবা লাগবো আইসক্রিম ঢালবা লাগবো লাগবে ঠাৰিডাল সোমাই দিব লাগবো ঠাৰিডাল দিলেহে ওলাই আহিব অ এনে নাহে মানে এনে নাহে আইসক্রিম ইমান খাওঁতে সহজ বনাওঁতে বহুত টান গ্ৰাছটো বহুত ভাল লাগে বে মোৰ সঁচা কৈছোঁ গ্ৰাছটো বহুত ভাল লাগে মানে মোৰ এই গ্ৰাছটো মানে এই খাওয়াৰ নিচিনা এই কাৰ্পেটটো বঢ়িয়াকে বহুত ভাল পাব এই গ্ৰাছটো অ'কে জোতা পিন্ধা হৈ গ'ল ক'লে এই জোতা পিন্ধি আছে এণ্ড কুলদীপ বাই বাই দীপংকৰ দা যাওঁ আৰু ঘৰত হেপী দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল ধন্যবাদ তোমালৈ থেংক ইউ অ'কে আমি এতিয়া যাব লগা হৈছোঁ ঘৰত যাই লগ পাই আছোঁ কালি হৰকৃষ্ণ মন্দিৰৰ পৰা আহি পালোঁ আহি পাই ভিডিঅ' কৰা নাই আৰু কাৰণ দেৰি হ'ল আৰু তাতে ৰাস্তা ভিডিঅ' কৰি যোৱা নাই কাৰণ বাইক মই চলাইছোঁ চ' আজি ভিডিঅ'টো এইখিনি আছিল মানে আজি বিশেষ একো দিব নোৱাৰিলোঁ কাৰণ কিবা কামত মই ব্যস্ত আছিলোঁ চ' এইখিনি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন লগত তেতিয়ালৈকে বাই